বিছনাৰ পৰা উঠিছোঁ, উঠি চকু মাহি মাহি বাহিৰলৈ ওলাই আহিছোঁ। আহোঁতে অনন্ত বৰা নামৰ ল'ৰাটো, তেওঁ বাবু দোকানী বুলি কয় এটা নাম, তাৰ লগত আৰু এজন খেৰণি মানুহ, সেই খেৰণি ল'ৰাজন নামটো মই পাহৰি গৈছোঁ, সুবল। সেই আহিছে, তেওঁ আহি পেলাই হাতৰ মুঠি হাতখন দাঙি পেলাই পোনে পোনে ভিতৰলৈ সোমাই গৈছে, লগে লগে বাবু দোকানী সোমাই গৈছে। মই বোলো ভাবিলোঁ যে এইটো পগলা মানুহ সোমাই আহিছে, বাবু দোকানীয়ে তাক এই টানি আজৰি লৈ যাব বিচাৰিছে নেকি, এই ভাৱটো থাকোঁতে সি কৰিলে ভাতৰ চৰু সোমাই মেলি একেবাৰে হাতখন টোৱাই টোৱাই কিবা সাৰ এৰাল লোৱাৰ আগতে টোৱাই ফুৰিছে কিবা বস্তু। মই বোলো এইটো কি কাহিনী, তেওঁ কিবা চাব জানে নেকি বাহিৰা কথা? যদি জানে তেতিয়াহ'লে আমাৰ কোঠালি, এইটো কোঠালি চাওকচোন, কিবা আছে নেকি? নানা ধৰণৰ সপোন পোৱা যায় যে, কথাটো কি? তাৰপৰা বাবু দোকানী মনে কৈছে একো নক'ব, মুখেৰে কোৱা নাই, হাতেৰে হাত বাউলি কৈছে। মই মন ধাৰিলোঁ, তাৰপিছত চাই মেলি চাব পাৰে এতিয়া ভাত চৰু, তাৰপিছত চাই আৰু ঘূৰা আহিলোঁ। মই ওলাই আহি লগে লগে এতিয়া সুধিলোঁ, আৰু তাৰপিছত গাঁৱৰ মানুহ আহিলে কেইজন, তেতিয়া সুধিছে মাইকী মানুহগৰাকীয়ে কি হ'ল কথাটো? নহয় পইচা হেৰাইছিলে, এই হেৰুৱাৰ কাৰণে এইজন মানুহে বিচাৰিছে, এখেতে ঘৰতে বোলে ল'ৰা-ছোৱালী সোমাই শুনি ওলাই গ'ল। তেতিয়াহ'লে সেই মানুহজনক নিবিচাৰি মোৰ ঘৰত সোমাই যোৱা যে পথটো পালে, মানুহজন কিয় নাপালে? তাৰমানে মই চুৰ কৰা। এই ব্যৱস্থাটো ৰাইজক মই জনালোঁ যে ৰাইজে ক'লে ছাত্ৰ সন্থাৰ ওচৰত যাওঁ, ছাত্ৰ সন্থাক জনাওঁ, ছাত্ৰ সন্থাই কি উপদেশ দিব সেইটোৱে হ'ল। সেই অনুপাতে দলে বোলে আমি ওলালোঁ, গৈ ছাত্ৰ সন্থাক সকলো কথা জনোৱা হ'ল। ছাত্ৰ সন্থাই ক'লে হয় এই বৰ নিয়ম কাম কৰিছে, গতিকে আমি বিচাৰ কৰি ইয়াৰ মীমাংসা কেনেকৈ কৰিম, সেই গতিকে আপুনি আৰক্ষী চকীলৈ যোৱাটো আমি ভাবোঁ। আৰক্ষী চকীত দিয়া হ'ল, আৰক্ষী চকীত তেতিয়া সেই বিচাৰখন হাতত ল'লে, লোৱাৰ পিছত তদন্ত কৰিলে, তদন্ত কৰাৰ পিছতে তেতিয়া সেই কেছ স্বৰূপেই হ'ল। যেতিয়া কেছ স্বৰূপে হ'ল, উঠাই দিয়া সিদ্ধান্তটো মানে কৈছিলে, সমাজে কৈছে কেছখন বিচাৰ নোহোৱাকৈ, ইয়াত এই আলোচনা নোহোৱাকৈ কেনেকৈ কেছখন উঠাব। এতিয়া আমাৰ ৰাজগড় আৰক্ষী চকী